পুৰুষৰ বিৰুদ্ধে মিছা দৰ্শনৰ অভিযোগ অনা মহিলাৰ হ'ব শাস্তি। মহিলাৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। ইচ্ছা কৰিলেই পুৰুষৰ বিৰুদ্ধে দিব নোৱাৰিব দৰ্শনৰ অভিযোগ। মহিলাৰ দৰ্শনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো যিমান জৰুৰী, ঠিক একেদৰেই ভুৱা দৰ্শনৰ গোচৰত অভিযুক্ত পুৰুষক দোষমুক্ত কৰাটো সমানেই জৰুৰী। এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। যোৱা আগষ্ট মাহত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিলে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা পুৰুষৰ বিৰুদ্ধে ভুৱা দৰ্শনৰ অভিযোগ আনিলে মহিলাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাপনা। সুপ্ৰিম কোৰ্টৰ দুগৰাকীকৈ ন্যায়াধীশৰ এক বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। বিচাৰপীঠে উল্লেখ কৰে যে মহিলাৰ সৈতে দুষ্কাৰ্য কৰা পুৰুষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো যিমান জৰুৰী, ঠিক একেদৰেই ভুৱা দৰ্শনৰ গোচৰত অভিযুক্ত পুৰুষক দোষমুক্ত কৰাটো সমানেই জৰুৰী। গতিকে সৰ্বোচ্চ ন্যায়ালয়ৰ এই বিচাৰপীঠে সকলো আদালতক নিৰ্দেশ দিয়ে যে পুৰুষৰ বিৰুদ্ধে ৰুজু হোৱা দৰ্শনৰ গোচৰবোৰ এতিয়াৰে পৰা যাতে অতি সূক্ষ্মভাৱে পৰীক্ষা নিৰীক্ষা কৰি বিচাৰ প্ৰক্ৰিয়া চলায়। লগতে উল্লেখ কৰে যে পুৰুষৰ দ্বাৰা দৰ্শনৰ বলি হোৱা মহিলাই যিমান মানসিক কষ্ট আৰু অপমান সহ্য কৰিব লগা হয়, ঠিক তেনেদৰেই পুৰুষৰ বিৰুদ্ধে উঠা ভুৱা দৰ্শনৰ অভিযোগৰ বাবেও পুৰুষে সমানে মানসিক কষ্ট আৰু অপমান সহ্য কৰিব লগা হয়। গতিকে এতিয়া আদালত আৰু আৰক্ষীৰ দায়িত্ব হৈছে যে এনে নিৰ্দোষী লোকক বচাবলৈ চেষ্টা কৰা। Bureau Report, AN24।